নমস্কাৰ মোৰ মৰমৰ ভিউৱাৰ্ছসকল আজি মই আকৌ এটা নতুন ভিডিঅ' বনাবলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো এতিয়া আমি গৈ আছোঁ আমাৰ ছাগলজনী বেমাৰ হৈ আছে বোলে, কিবা এটা হৈ আছে, কি হৈছেনো পৰীক্ষা নিৰীক্ষা কৰিবলৈ অকণমান যাওঁচোন। ডক্টৰ মাতিবলগীয়া হয় যদি ডক্টৰো মাতিব লাগিব। তো বলকচোন মোৰ লগত অকণমান স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো চাই যাওক আপোনালোকে। গৰমৰ বতৰ যিহেতু একদম ছাগলীৰ লগতে জীৱ জন্তুবোৰ লগতে মানুহৰো বিভিন্ন ধৰণৰ বেমাৰ আহিছে। প্ৰেছাৰ থকা মানুহৰ প্ৰেছাৰ ষ্টক হৈ কিনে বহুত মানুহ হস্পিটেলত ভৰ্তি হ'ব লগা হৈছে। তো আপোনালোকো সাৱধান থাকক, গৰম বহুত বেছি। আমিও বাৰু দিনটো এগিলাচ হ'লেও টেঙা চৰ্বত খাবলৈ চেষ্টা কৰোঁ যিমান পাৰোঁ। তো টেঙা নাথাকিলেও বেলেগৰ ঘৰৰ পৰা আনি হ'লেও খাই থাকিলে মানে টেঙাটোত গৰম কাটে বুলি কয় আৰু বেলেগক কোৱা শুনো। তো আমিও খাবলৈ চেষ্টা কৰোঁ, আপোনালোকেও খাবলৈ চেষ্টা কৰক, যিমান পাৰে গৰমৰ পৰা বাচিবলৈ বিচাৰিব। ইমান ভৰ গৰমত বৰ বেছিকৈ ৰ'দত ওলাই থকাও ভাল নহয়। খোজকাঢ়িব উঠিবই নোৱাৰিছে নেকি? পেটৰ বিষতে নে কিতে ক'বও নোৱাৰিছোঁ, এতিয়া ধৰিব পৰা নাই। ছাগলীজনী উঠিব পৰা নাই বোলে। অলপ ৰাতিপুৱা টাইমত ছাগলীজনী ঠিকে আছিলে, ঘাঁহ চাহ খাই তাৰপাছতে জেউৰাত মানে প্ৰটেকশ্যন লৈ পেলাই আউজি পেলাই তেনেকৈ ঘাঁহ খাইছিলে। খোৱাৰ পিছত এতিয়া একেবাৰে মানে বেহুচ হৈ পৰি গ'ল। পেটটো ফুলি থকা দেখিছোঁ, তাকে ভাবিছোঁ কিজানিবা ছাগলীজনী গেছ হৈ গৈছে। এইটো আচলতে গৰমৰ পৰাই বুলি ক'ব পাৰি। ডক্টৰক মই 3-4বাৰমান কল কৰিলোঁ, আৰু ইমানকৈ কল কৰিবলৈ বেয়া লাগে দিয়কচোন, সিহঁতেওতো বিজি থাকে। তো অলপ টাইমৰ পিছত চাগে কল বেক কৰিব, তেতিয়ালৈকে পিল এটা খুৱাই দিছোঁ। কি হয় এইটো অকণমান জুলীয়া কৰি পেলাই, পিলটো ভাঙি কিনে জুলীয়া কৰি পেলাই মুখত অলপতো কষ্ট কৰিবই লাগিব, তেনেকুৱাকৈ ঢালি দিছোঁ, খুৱাই দিছোঁ। ছাগলজনী আমনি কৰিছে যদিও খুৱাই দিবলৈ চেষ্টা কৰিছোঁ। বৰ মৰমৰ ছাগলীও, বহুত মৰম কৰোঁ ছাগলীজনী। এনেকুৱা এজনী ছাগলী এনেদৰে বেমাৰ হ'লে বহুত বেয়া লাগে। মানে ছাগলীজনী কোচতে লৈ মন যায়, ইমানেই মৰম লগা ছাগলীজনী। আপোনালোকে দেখিছে ইমান বেমাৰ পৰিছে যদিও বহুত কষ্টৰে আছে, তথাপিতো এটা দিলেই পোৱালিটো পেটতে আছে দেই। ছাগলীজনী কিন্তু হাৰ মানি দিয়া নাই। এতিয়াও ধুনীয়াকৈ ইফালে সিফালে মূৰটো হিলাই মেলি চাইছে। বেলেগ ছাগলী হোৱা হ'লে বেহুচ হৈ গ'লহেঁতেন। ওচৰৰ পৰা চাব, তেতিয়া গম পাব। ছাগলীজনী আমি বহুত মৰম কৰিছিলোঁ, বহুত স্মাৰ্ট মানে ছাগলীজনী, বহুত ভাল লাগে। ছাগলীজনী মোৰ ফেভৰেট ছাগলী হয় বুলি ক'ব পাৰি। নহয়, মোৰ ফেভৰেট ছাগলী হয় এজনী। গোটেইকেইজনী ছাগলীৰ ভিতৰত মোৰ এজনী ছাগলীয়ে বহুত বেছি ভাল লাগে। তো বেমাৰ পৰিছে বুলি কোৱাৰ কাৰণে ইমানেই বেয়া লাগিছে, মানে গম পোৱাৰ লগে লগে মই দৌৰি আহিছোঁ। চৰি ফুৰোঁতে ক'ৰবাত বেলেগ বস্তু কিবা খাই পাবও পাৰে বা তেনেকুৱা কিবাও হ'ব পাৰে। ডক্টৰৰ যেতিয়ালৈকে পৰামৰ্শ লোৱা নহয় তেতিয়ালৈকে ভালদৰে আমি গম নাপাওঁ বাৰু। তথাপিতো এটা গেছৰ টেবলেট খুৱাই দিয়া হ'ল। এতিয়া কি হ'ব নাজানিছোঁ। এইটো গেছৰ টেবলেট নাখালে যিহেতু আৰু এটা খুৱাবলৈ চেষ্টা কৰিছিলোঁ, নোখোৱালোগৈ আৰু নেলাগে এতিয়া খুৱাবলৈ। ডক্টৰে এবাৰ কৈ দিলে ভাল হয়। এইকেইদিনতে যিহে গৰম পৰিছে, গৰমৰ লগতে আনি দিছে আকৌ বৰষুণৰ কাৰণে এতিয়া মানুহবিলাকৰ বাহিৰেও জীৱ জন্তুৰো একদম মানে বহুত বেমাৰ হ'বলৈ ধৰিছে। মোৰ একদম ইমানেই চিন্তা লাগিছে ছাগলীজনী বেমাৰ হৈছে বুলি কোৱাৰ কাৰণে। কি যে হ'ব আপোনালোকে বাৰু জানেনে? কমেণ্টত জনাই দিবচোন। ঘাঁহটো মানে নিমপাতখিনি দিয়াৰ কাৰণে ইমান ধুনীয়াকৈ খাইছে। বাকী ছাগলজনী উঠিব কিয় পৰা নাই মই একদম ধৰিব পৰা নাই। লাগিছে ৰ'দ দি থাকোঁতে বৰষুণ দি দিছে। সেই বৰষুণৰ ঘাঁহখিনি খাওঁতে ছাগলীবিলাকৰ গেছ হৈছে। গেছ হৈ পেলাই সেইবোৰ হজম হোৱা নাই। হজম নোহোৱাৰ ফলত পেট বিষৰ কাৰণে ছাগলীজনী উঠিব পৰা নাই চাগে, মোৰ যিমানটো সম্ভৱ। তো বহুতেই ভাল ছাগলীজনী বেমাৰ নপৰে। এজনী ছাগলী বেমাৰ পৰিছে, বহুত বেয়া লাগিছে। তো উপায় নাই, কি কৰিব আৰু। জীৱ জন্তু মানুহৰো একেই, জীৱ জন্তুৰো সেনেকুৱা ধৰণে একেই বেমাৰ পৰিছে, গৰমৰ কাৰণে বুলি ক'ব পাৰি। তো আজিলৈ মোৰ ভিডিঅ'টো ইমানে ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। টাটা।